এতিয়া মৰাণ পাৰ হৈ আহি আছোঁ। গানৰে গুঞ্জন আধুৰণ বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰণ সাঁতুৰি পাৰি হ'বলে যে মন যাত্ৰা। তো আহি পাই গ'লোহি আমি ফাইনেলি বগীবিল দলং, আৰু এয়া বগীবিল দলঙৰ ওপৰত উঠিছোঁ। আৰু ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক শেষলৈকে। যোনসকল অহা নাই তেওঁলোকৰ বাবে খুবেই ভাল। গানৰে চাই লওক গুঞ্জন এইখনে বগীবিল দলং। আধুৰণ বুকুতে মই বাজি দেখালেহি থকা যাওঁতেও ভিডিঅ' বনাইছোঁ আৰু ৰ'দৰে আহোঁতেও ৰং ভিডিঅ' ৰং বনাই আহিম, সাঁতোৰণ আপোনালোকে চাব দিম। সাঁতুৰি পাৰি তো ভিডিঅ'টো হ'বলে যে লাষ্টলৈকে চাই থাকক, একদম মন মজা নাজাৰা যাত্ৰা। নাজাৰা চাওক না, নাজাৰা কি ধুনীয়া দেখিছে। পানীবোৰ শুকাই গৈছে, একদম মানে বহুত ধুনীয়া এটা পৰিৱেশ। তো চাই থাকক সকলোৱে ভিডিঅ'টো শেষলৈকে। এইটো একদম টাৰ্ণিং লৈছে, এই নাজাৰা চাওক, কিমান ধুনীয়া নাজাৰা। ইমান দূৰ দূৰণিলৈকে মানে পানী পানী পানী, বালি, মাজে মাজে এইবোৰ বালিচৰ দেখিব পাৰিছে আপোনালোকে, ইমান ধুনীয়া এটা নাজাৰা। ফাৰ্ষ্ট টাইম আহিছোঁ, ভিডিঅ'টো বনালোঁ। এইটো ব্লগটো বাৰু মই প্ৰথমবাৰ বনাইছোঁ, আগে পিছে ব্লগ দিয়া নাই মোৰ চেনেলটোত। প্ৰথমবাৰ ব্লগ বনাইছোঁ, আপোনালোকে চাই কেনেকুৱা পালে জনাবলৈ একদম নাপাহৰিব। ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ চাই থাকক শেষলৈকে। এয়াই হৈছে বগীবিলৰ নাজাৰা। আহি আছোঁ আমি। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ একদম নাপাহৰিব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰো কৰিব ভিডিঅ'টো। ভিডিঅ'টো মানে কি হ'ল, এডিটিং কৰোঁতে দুদিনমান সময় লাগিলে বাৰু। আমিতো গৈছিলোঁ 4 তাৰিখে, ভিডিঅ'টো আজিহে দিব পাৰিলোঁ। আজি কি তাৰিখে পাইছে সেইটোও নাজানো বাৰু। চাই থাকক নাজাৰাবোৰ, দেখাই দেখাই গৈ থাকিম। পাৰ হোৱাই নাই, ইমান দূৰ বগীবিল দলংখন। চাই গৈ থাকক লাষ্টলৈকে। বেছি বলকি নাযাওঁ, আপোনালোকে নাজাৰা উপভোগ কৰক। নাজাৰা চাওক, নাজাৰা কি ধুনীয়া নাজাৰা। প্ৰথম ভ্লগ বনাইছোঁ, গতিকে এডিটিং কৰোঁতে অকণমান সময় লাগি গ'ল, বেছিকৈ বেয়া নাপাব দেই। আহি পাই গৈছোঁহি, শেষৰ ভাগ পাইছোঁহি আৰু অলপ খালি শেষ পাই যাম। আহি পাই গৈছোঁহি শেষৰ ভাগ, বেছি দূৰ নাই আৰু অলপ যোৱা মাত্ৰকে পাই যামগৈ শেষৰ ভাগ। তো চাই থাকিব ভিডিঅ'টো। পাৰ হ'মেই আৰু অলপ পাছত। য়েছ, দেখিব পাৰি যে পাই গ'লোহি, বগীবিল পাৰ হৈ গ'লোঁ পূৰা। চাই থাকক, এয়া পাই গ'লোহি, বগীবিল পাৰ হৈ গ'লোঁ। তো ধেমাজি গেৰুকামুখত আমি আহি আছোঁ। গেৰুকামুখ নোপোৱালৈকে আমি ভিডিঅ' বনাই গৈ থাকিম। দেখিব পাৰিছে, চাই পখিলা হোৱা হ'লে পাখি লৈ মজে তো এইখন এখন কলেজ বনি আছে, এখন বৃহত্তৰ কলেজ, যোৰহাটৰ পিছত ছেকেণ্ড এইখনেই হ'ব আমাৰ। তো চাওক, আগে পিছে ব্লগ বনোৱাৰ একো মানে অভ্যাস নথকাৰ কাৰণে প্ৰথম ব্লগটো দিওঁতে অলপ মানে খেলি মেলি হৈছে। তথাপিতো আপোনালোকে চাই পেলানি মৰম দিব বুলি আশা কৰিলোঁ, আৰু মৰম আপোনালোকৰ আশীৰ্বাদ পালে আগুৱাই যাবলৈ সক্ষম হ'ম। সকলোৱে যাতে সহায় কৰে, মোৰ চেনেলটো যাতে গ্ৰ' হোৱাত আপোনালোকে সহায় কৰে। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে কাষত থকা বেল আইকনটো বজাই দিব, আৰু ভিডিঅ' দি থাকিম। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। গৈ থাকোঁচোন বলক। প্ৰথম ভিডিঅ' বনাইছোঁ, গতিকে ইমান
পাৰফেক্ট নহৈছে ভিডিঅ'টো ময়ো গম পাইছোঁ, কিন্তু মানে তথাপিতো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ব্লগনো কেনেকৈ মানে আমিও শিকোঁ ন, অকল ডিম্পুদাই বনাই ডিম্পুদাক চাই পেলাই নি এতিয়া শিকিছোঁ। আৰু আমিতো ডিম্পুদাৰ নিচিনা হ'ব ন, তথাপিতো আপোনালোকক এনেই মনোৰঞ্জন দিবলৈ কাৰণে চেষ্টা কৰিছোঁ। চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কিন্তু চেনেলটো বাৰু নতুনেই মোৰ, তথাপিতো ছাবস্ক্ৰাইব কৰি ল'ব আৰু তেতিয়াহে আমিও অকণমান আগবাঢ়ি যাব পাৰিম, নহয় জানো? আমাক আগবঢ়াই দিয়ক, আপোনালোকে অকণমান সহায় কৰক। চাই গৈ থাকক ভিডিঅ'টো শেষলৈকে। পিকনিক প্লেচ আহি পাই গ'লোহি আৰু অলপ দূৰ যাব লাগিব। দেখাই আছোঁ আগলৈ, ভিডিঅ'টো চাই থাকিব। আমাৰ মেমেও লাগি গৈছে পুৰা। ইমান ধুনীয়া প্লেচ আহি পাই গ'লো। চন্দন, এয়া চন্দনৰ দম পুৰা। দেখিব পাৰিছে আপোনালোকে কিমান ধুনীয়া এটা পিকনিক প্লেচ। খালি শিলবোৰ বেয়া পিছল, খোজকাঢ়িব নোৱাৰি, বেয়া টান। মাছো আছে, দেখিছে কিমান পিছল। তথাপিতো ভিডিঅ' বনাবলৈ এৰা নাই, পিছল যদিও। চাই থাকক ভিডিঅ'টো শেষলৈকে, লাষ্টত যোৱালৈকে দি থাকিম ভিডিঅ'। চব দেখিবলৈ কিমান ধুনীয়া এটা জেগা। গোগামুখ বুলি কয়, আপোনালোকে আহিব পাৰে। বহুত ধুনীয়া পিকনিক প্লেচ হয়, দেখিছে এতিয়া। আৰু মই কিনো কম বেলেগ কেনে, চাই লওক। ইফালে আছে আমাৰ গাড়ীখন, এইখন আছে আমাৰ গাড়ী। তো দেখিছে আপোনালোকে কিমান ধুনীয়া এটা পিকনিক প্লেচ। বাচিছিলোঁ জীয়াঢল, আহি পালোহি গোগামুখ নেকি? গোগামুখ নহয়, এইটো কি কৈছিলে? এইটো গোগামুখ নহয়, কিবা এটা কৈছিলে, কি কৈছিলে? গেৰুকামুখ পাই গ'লোহি। আমি চিলেক্ট কৰিছিলোঁ জীয়াঢল। দেখিব পাৰিছে কিমান ধুনীয়া এটা পিকনিক প্লেচ। চাওক, ৰ'দে দিগদাৰ কৰিছে। চাওক কেনেদৰে আহি আছোঁ, শিলবোৰ বেয়া পিছল, বেয়া ঠাণ্ডা, ভৰি কিৰকিৰাই গৈছে। পানীটো ৰ'দ পৰি আছে, গৰম বুলি নাভাবিব, বেয়া ঠাণ্ডা। খোজকাঢ়িবলৈ বহুত অসুবিধা হৈছে, নোৱাৰিছোঁ ৰখি থাকিবলৈ পানীৰ মাজত। চাওক বস্তু দেখাইছোঁ আপোনালোকক, পাছলৈ চাওক পাহাৰটো কিমান ধুনীয়া, চাই লওক এবাৰ। বহুত ধুনীয়া এটা পাহাৰৰ ছাইডত আমি আছোঁ। পিকনিক ক'ত বনাইছোঁ দেখাইছিলোঁ বাৰু আপোনালোকক, আকৌ দেখামগৈ। চাই থাকক ভিডিঅ'টো শেষলৈকে। কিবা চিমেণ্টৰ ফেক্টৰী কাম কৰি আছে বোলে, কিবা চিমেণ্টৰ বস্তু এইফালেদি গৈ থাকে। আৰু এইফালে চাব পাৰিছে চবেই কেৱল ফটো মৰাত ব্যস্ত। চাওক সকলো দেখাই যাম আপোনালোকৰ। উঠি আহি আছোঁ পাহাৰৰ ওপৰলৈ, ক'ত যামগৈ আৰু। বাজিলে এতিয়া কেইটা? 4:20 হৈছে। 4:20 এতিয়া আমি উঠি আহি আছোঁ পাহাৰৰ ওপৰলৈ আছোঁ বৰ্তমান। ক'ত আছোঁ আমি এতিয়া? দেওশালত নাই, জেগাটোৱে পাহৰি থাকিলোঁ নহয়। চাব গৈ আছোঁ NSDC। আহিছিলোঁ পিকনিক খাবলৈ গোগামুখত, এতিয়া NSDC চাম। আহি আছোঁ, পাহাৰ
আহি আছোঁ আমিও ব'লক গৈ থাকোঁ চাবলৈ আহি আছোঁ আৰু চাইডে চাইডে এইবোৰ দেখিব পাৰিছে ইমান ডবল ডবল গাড়ী আমাৰ ফালে নেদেখোৱে এইটো এটা এডোখৰত সুৰংগ আছে দেখিব পাৰিছে খালি ভিডিঅ' কোৱালিটিটো মোৰ ইমান ভাল নহয় তথাপিতো চাই লওক তলত চাব পাৰিছে কিমান বতাহ বহুত একদম মজা পিকনিক খাই খাই ঘূৰি আহি আছোঁ বগীবিল পোৱা নাই আৰু অলপ দূৰ কৰা বগীবিল পামগৈ ভিডিঅ' বনোৱা নাই কিন্তু আহি আছোঁ আৰু তো বগীবিল পালে আকৌ ভিডিঅ' বনাম চাই দিব ভিডিঅ'টো শেষলৈকে পাই গ'লে বগীবিল দলং ৰাতিৰ ভিউ চাওক চাই থাকক স্কিপ নকৰিব ৰাতিৰ ভিউ চাই থাকক স্কিপ নকৰিব দেই কেবিনত বহি লৈছোঁ একদম ফ্ৰণ্টত আহি বহি লৈছোঁ ভিডিঅ' বনাবৰ কাৰণে আৰু আপোনালোকে চাই থাকক শেষলৈকে দলং পাৰ হোৱা নাই আৰু অলপ দূৰ গ'লে পাৰ হৈ যাম এয়া দেখিব পাৰিছে আপোনালোকে আহি আছোঁ বাছ খতম বগীবিল খতম বগীবিল পাৰ হৈ গ'লোঁ আমি আৰু অলপ দূৰ তো এয়া মানে পিকনিকৰ পৰা ঘূৰি আহি থাকোঁতে অলপ ধেমালি হ'ল আৰু বিয়াৰ গান লগাই দিলে এজনীয়ে বাজনীয়ে অকণমান ধেমালি কৰিলে চাওক আপোনালোকলৈও ক্লিয়াৰত বহাই দিলোঁ চাই থাকক শেষলৈকে পিকনিকৰ মাজতে বিয়া তো বন্ধুসকল কালি ৰাতি আহি পোৱা অলপ দেৰি হ'ল আৰু সেইকাৰণে ভিডিঅ'টো সামৰণি নামাৰিলোঁ আৰু লগতে মোৰ ফোনৰ বেটেৰী খতম হৈ গ'ল একচুৱেলি সেইটো কাৰণে ভিডিঅ'টো সামৰিব নোৱাৰিলোঁ সেইকাৰণে এতিয়া বোলো ভিডিঅ'টো সামৰি পেলাওঁ আৰু কালি ৰাতি বাছত আহোঁতে ভিডিঅ' কৰিবও নোৱাৰিলোঁ বেটেৰীটো শেষ হৈ গ'ল একচুৱেলি ফোনৰ ছুইচ অফ হৈ গ'লগৈ আৰু ৰাতি আহি পোৱা বহুত দেৰি হ'ল আৰু ফোন চাৰ্জ লগাই পেলাই ভিডিঅ'টো নাসামৰোঁ আৰু একেবাৰে এতিয়াই সামৰি দিওঁ তো ভিডিঅ'টো কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব একদম ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট এটাও কৰিব লগতে শ্বেয়াৰ কৰি পেলাই জনাব আপোনাৰ বন্ধু বান্ধৱীসকলকো চাবলৈ কাৰণে লিংকটো শ্বেয়াৰ কৰি দিব তো আকৌ এটা নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ বাই তো পুনৰ লগ পাই আছোঁ বাই বাই